নমস্কাৰ ড্ৰিমমলে সকলোকে স্বাগতম আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় MA 4th সেমিষ্টাৰ অসমীয়া বিষয়ৰ বিশেষ সাহিত্যিকৰ সাহিত্য অধ্যয়ন লক্ষ্মীনাথ বেজবৰুৱা আৰু নৱকান্ত বৰুৱা কিতাপখনৰ এছাইনমেণ্টৰ প্ৰশ্নোত্তৰ লৈ আহিছোঁ 3 নম্বৰ ক প্ৰশ্নটো হৈছে জৈৱ ইন্ধন কি ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব পৰা জৈৱ ইন্ধনৰ বিষয়ে এটি নীতিদীৰ্ঘ প্ৰবন্ধ প্ৰস্তুত কৰক উত্তৰটো হৈছে জৈৱ ইন্ধন হৈছে এক ধৰণৰ ইন্ধন যি উদ্ভিদ গছপাত কৃষিজ উৎপাদন পশুৰ বিষ্ঠা আদি প্ৰাকৃতিক জৈৱ পদাৰ্থৰ পৰা তৈয়াৰ কৰা হয় ই এক ধৰণৰ পুনৰ নৱীকৰণযোগ্য শক্তি কাৰণ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ জৰিয়তে পুনৰাই ইয়াক পোৱা যায় জৈৱ ইন্ধনৰ প্ৰকাৰ 1 নম্বৰটো হৈছে বায়োগেছ গোবৰ খাদ্য বিশিষ্ট জৈৱ আৱৰ্জনা আদি পচাই নিৰ্মাণ কৰা গেছ 2 নম্বৰটো হৈছে বায়োডিজেল সৰু সৰু উদ্ভিদৰ বীজৰ তেল খাদ্য তেলৰ আৱৰ্জনা বা পশুজাত চৰ্বিৰ পৰা বিশেষ পদ্ধতিত তৈয়াৰ কৰা এক ধৰণৰ জৈৱ ইন্ধন ই সাধাৰণতে ডিজেলৰ বিকল্প হিচাপে ব্যৱহাৰ হয় বায়োডিজেল সাধাৰণতে ডিজেলৰ তুলনাত ধোঁৱা আৰু দূষণ কম কৰে গাড়ী ট্ৰাক বাছ আদি ডিজেল ইঞ্জিনত ব্যৱহাৰ কৰিব পাৰি 3 নম্বৰটো হৈছে বায়' ইথানল ই হৈছে এক প্ৰকাৰৰ জৈৱ ইন্ধন যি প্ৰধানকৈ আখ মাকৈ ঘেঁহু আদি শস্য পচাই শস্য বা জৈৱ আৱৰ্জনা চিনি ধৰণৰ পদাৰ্থ পচাই এলকহল ৰূপে প্ৰস্তুত কৰা হয় ই এক তৰল আকাৰৰ জৈৱ ইন্ধন সাধাৰণতে গাড়ীত পেট্ৰলৰ লগত মিশ্ৰণ কৰি ব্যৱহাৰ কৰা হয় ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব পৰা জৈৱ ইন্ধন ব্যৱহাৰিক জীৱনত জৈৱ ইন্ধনৰ ব্যৱহাৰ দিনে দিনে বৃদ্ধি পাইছে বায়' ইথানল গাড়ীৰ পেট্ৰলৰ লগত মিহলাই ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ হ্ৰাস কৰিব পাৰি বায়োডিজেল সফল বা সয়াবিন তেলৰ পৰা তৈয়াৰ হয় আৰু সাধাৰণ ডিজেলৰ বিকল্প হিচাপে যান-বাহন বা কৃষিযন্ত্ৰত ব্যৱহাৰ কৰা যায় আনহাতে বায়োগেছ গৃহস্থলীত ৰন্ধন পানী গৰম কৰা বা বিদ্যুৎ উৎপাদনত বহুলভাৱে ব্যৱহৃত গোবৰ বা আৱৰ্জনা পচাই উৎপন্ন হোৱা এই গেছ গ্ৰাম্য অঞ্চলত বিশেষ সহায়ক সাম্প্ৰতিক সময়ত জৈৱ ইন্ধন গ্ৰহণে দুটা বিশেষ লাভ দিয়ে এফালে ই দামী পেট্ৰল ডিজেলৰ বিকল্প যোগায় আনহাতে পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰে সেইবাবে দৈনন্দিন জীৱনত জৈৱ ইন্ধনৰ প্ৰয়োগ জীৱন মান উন্নয়নৰ বাবে অত্যন্ত প্ৰয়োজনীয় আজিলৈ ইমানতে এৰিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে